পানী লগা জ্বৰ পইচা লাগিব বুলি কৈছে এ মামা মাজত অ এটাকে পিটিল ছোৱালী ছোৱালী লাগিছে মাতিছে নহয় লাগিছে বৰ্তমান আমি ভূটানৰ এণ্ট্ৰি মাৰি দিছো এতিয়া আমি গৈ আছো তেল ভৰাবলৈ এইখনত এই বাসন্তীখনত তেল ভৰাব গৈ আছো এইখন পানী নোহোৱা হৈছে পানী কম চৰি তেল কম হৈছে সেইকাৰণে তেলটো অলপ ভৰাই দি ইয়াত দাম কম নমস্কাৰ বন্ধুবান্ধৱ কি খবৰ আপোনালোকৰ ৱেলকাম বেক টু দি মাই চেনেল এছকে ব্লগ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাই পুৱাই কোঠাৰলৈ আৰম্ভণি হৈ গৈছে আমাৰ কামৰ এয়া আমাৰ কনচেং দা আৰু নাজাই গুজি এই কাটিব এইখিনি অঁ ইমানটোকে মেজি ঘৰ বনাবলৈ অনা হৈছে এইটো জেগাত এইখিনিতে বনাব পুৱাই পুৱাই উঠিছ 10টা বজাত কাম বনটো নাই তোৰ ঘৰ নাযাওঁ ইয়াৰা নমস্কাৰ বন্ধু বান্ধৱীসকল এই আমাৰ দিগন্ত আমাৰ দিগন্ত ড্ৰাইভাৰ বনু পানী লগা জ্বৰ তোক দেখি মোৰ গা কেনেবা লাগে তোক দেখি মোৰ গা কেনেবা লাগে বিহুৰে ঐ তলিতে তাক গিম তাক লাগিলে আৰু আজি বিহু উৰুকা লাগিলে উঠি পানী খোৱাটো ইম্পৰ্টেণ্ট আগতে পানীটো খাই লওঁ তাৰপিছত বাকী আমাৰ কুমাৰ গুৰুজীয়ে অলপ মানে ৰাতিপুৱাই উঠি পেলাই চৰাইবিলাকক এনেকৈ চাউল নহয় ৰুটি দিয়ে আচলতে এইটো ভাল দিব লাগে আকৌ আমাৰ ৰাভা গুৰুজী আহি পেলাই কামত লাগি গ'ল ৰাভুজি কি মেচিনটো অনাটো হ'বনে নহয় ময়ো লাগি দিম আৰু পানীটো খাই লওঁ লাগি দিম তো এই যে আপোনালোকে দেখিছে খৰিখিনি ফালি আছোঁ মই এইখিনি আনোতেও কিন্তু তামাম কষ্ট হৈছে আৰু এইটো ভিডিঅ'ত আপোনাক অলপ দেখাই দিছোঁ মানে খৰিখিনি আমি ক'ৰপৰা আনিছোঁ পূৰা জংঘলৰ ভিতৰ আৰু বহুত পূৰা জংঘল তাতে এনেকৈ খৰিবিলাক তাৰ মানুহবিলাকে এনেকৈ গছবিলাক কাটে আৰু কিছুমান শুকাই যোৱা খৰি ধান চান কিবা কিবি এইবিলাক এনেকৈ পৰি থকা এনেকৈ আমি গৈ পেলাই এনেকৈ লৈ আহিছোঁ গোটেইখিনি মিলি জুলি এনেকৈ গৈছোঁ গৈ পেলাই গোটেইখিনি খৰি মানে এনেকৈ লৈ আহিছোঁ আৰম্ভণি হৈ গৈছে কলগছ দুডাল পুতি কলগছটো ক'ৰ পৰা আনিলে হে এইটো মেচিনটো আহি গৈছে এতিয়া বৰ্তমান ৰাতিপুৱাৰ পৰা সন্ধিয়া কিবা 5-6টা বজাত আহিছে কিবা এই কি নাম নাপায় তেনেকুৱা সংগাৰটো বিচাৰি দিব লাগে কলগছটো ক'ৰ পৰা আনিলে
মই কিমান বাৰ কৈছিলোঁ যাম যাম বুলি অ' বেছিকৈ লাগিলে নেকি তই চাব লাগে না পেট্ৰল দিলে ভাল হ'ব পাগল এই পাগল নেকি পেট্ৰল দিলে ভাল হয় নেকি তই মিঠাতেল বুলি ভাবিছ নে তই ভলিনি বুলি ভাবিছ তই লগালে যে ভাল হ'ব এইটো কোনে কৈছে তোক অঁ লগাই পেলাই জুই অকণমান জ্বলাই আজি ভোগালী বিহু উৰুকা দিনা তইতো ঘৰত থাকিব নাপালি কেনেকুৱা লাগিছে তোৰ ভাল লাগিছে আৰু কি খাবি ছাৰে কি কি আনিছে আমাৰ খাচী মাংস মাছ আৰু ভিতৰত আছে না সমাজৰ বাহিৰত নাই এ মামা হেপী মাঘ বিহু বুলি কৈ দে হেপী মাঘ বিহু ক হেপী হেপী মাঘ বিহু ক হেপী এ নহয় নহয় হেপী মাঘ বিহু নাই মাঘ বিহু মাঘ বিহু বুলি ক মাঘ বিহু হেপী মাঘ বিহু ক হেপী মাঘ বিহু আৰে বিহু নহয় হেপী মাঘ বিহু ক হেপী মাঘ বিহু দে দে ঠিক আছে অ'কে বৰ্তমান আমাৰ মেজি বনি আছে হ'বগৈ আৰু অলপমান কাম বাকী আছে অলমষ্ট কমপ্লিট হৈছে আৰু মোকোতো দিব দিয়ক এটা কাম বহুত ভাৰি আছে চাই আনি দিব নোৱাৰিলে বিহাৰীৰ পৰা জ্বলিলে ধামাকা জ্বলিব এনেকৈ দিওঁ না তিনিটাতে মই দিম বেছি উস্তাদি নেদেখাবি বুজিছ মুণ্ডা ছিঙি দিম তোৰ মাজত কমিয়াই দিলে এইফালে হেলনি হৈ আছে এইফালে ডাঙৰ দে এই ডাঙৰটো এইফালে দে না অ এটাকে বিদিল মামা মামা এই ক ছোৱালী ছোৱালী লাগিছে বুলি ক ছোৱালী ছোৱালী লাগিছে এই তাক ক ছোৱালী ছোৱালী লাগিছে মাতিছে নহয় লাগিছে টাৰ্জনে ৰাতিপুৱা জ্বলাব कौन है ये लोग कहां से आते हैं মামাই জ্বলাব মামা মামা তই ক ৰাতিপুৱা মই জ্বলাই দিম ৰাতিপুৱা জ্বলাই দিবি এইটো মামা এই ৰাতিপুৱা জ্বলাই দিবি গুৰুত্ব জ্বলিব হিলি হুলি গেল
আমি জানতে পারে অঁ বাগৰিবই লাষ্টততো বাগৰিবই ন মামা পুৰা পাৰফিউম মাৰিছে কাৰ নাভা গুৰুজী মাঘৰ বিহু ঘৰ যাব নাপালে কেনেকুৱা লাগিছে বেয়া লগা নাই মানুহজনীকতো চাবলৈ নাপায় কেতিয়া যাব বিহুতে যাব ৰাভা গুৰুজীয়ে লাজ কৰিছে কেৰে আগত দেই দিবই লাগিব আচ্ছা তোমাৰ কাৰণে ফাৰ্ষ্ট টাইম নে ঘৰৰ পৰা বাহিৰত চাকৰি পোৱাৰ পিছত যোৱা বছৰ পাতিলা ঘৰৰ পৰা বাহিৰত এইবাৰ লগাই মোৰ 3 বছৰ ঘৰত পাতিবই পোৱা নাই 2 বছৰ এনেকে চবৰে এবছৰ 2 বছৰকে আছে গগৈদা কিমান বছৰ হৈ গ'ল মানে মাঘৰ বিহু ধৰা তুমি ঘৰ যাব নোপোৱা 3 বছৰ চবৰে 3 বছৰ আমাৰ জীৱনটো এনেকৈ বাহিৰতে মানে কোনো ঠিক নাই ধৰক ইয়াত যোনবিলাক নাই ন যোনকেইটা নাই সিহঁতকেইটাই পাইছে আৰু দে আকৌ এবাৰ দে মামা হাঁহি দে অকণমান তো গাইজ দেখিবলৈ পাইছে আমাৰ বস্তুবিলাক আনি কৰি বৰ্তমান এতিয়া ইয়াতে থৈ দিয়া হৈছে এতিয়া থাকক সন্ধিয়ালৈ যোগাৰ কৰিব আৰু বাকীখিনি আমাৰ কেওৰ আলচিয়া এই বিহুৰ খানাত কাম কৰি আছে জীৱনত আজি প্ৰথম কাম কৰা দেখিছোঁ তেখেতক আৰু এইজন আমাৰ কনচেন এইটো আমাৰ বিভূষণ গগৈ এইটো আমাৰ ৰাভা এইটো আমাৰ কিবা কলি কৃষ্ণ তেখেতে হ'ল মৰাণ তিলয় এইটো আমাৰ জনাৰ্দন নাৰ্জাৰী গুৰুজী শুনিলা কৈছে আৰু কি লাগে ক যদি আজি বৰষুণটো আহিব নালাগে আহিলা আমাদাৰ তই ছাগলী মাংস খাবিনে নে ব্ৰইলাৰ মাংস খাবি নিৰামিষ বুজি পাব সোমবাৰ বুলি আজি দিনটো বেয়া পৰিলে না চবৰ কাৰণে সোমবাৰ পৰি গ'ল যে নোখোৱা মানুহৰ কাৰণে বেয়া হয় আৰু তো সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা মাঘ বিহু শুভেচ্ছা যাচিলোঁ আজি উৰুকা সকলোৱে নিজৰ নিজৰ ঘৰত ভোজ ভাত খায় আৰু মেজিত তলত বহি চবেই সকলোৱে মিলি ভোজ খায় তো আমাৰতো সেইটো সৌভাগ্য নাই ইয়াতে আমাৰ ইয়াত টেণ্ট লগাইছে ইয়াতে আমাৰ সৰুকৈ বুলি ক'ব নোৱাৰি ডাঙৰে পাৰি অলপ মাংস চাংস আনিছে সকলোবিলাক ব্যৱস্থা যা যোগাৰ কৰিছে আৰু দেখুৱাই আছোঁ আপোনালোকক বাকীবোৰ যোগাৰ কোনফালে হৈ আছে তো আমাৰ জীৱনটো এনেকুৱাই এতিয়া ঘৰত যাব পাম বুলি সুখী হৈ থাকিলে নহ'ব এতিয়া মোৰ 2 বছৰ হ'ব হ'ল এইবাৰ সৈতে 2 বছৰ হ'ব মই মাঘ বিহু পোৱা নাই কাৰণ আৰু বাকী আমাৰ খানা এইফালে বনি আছে আপোনালোকক দেখুৱাইছোঁ এইফালে এয়া খানা চলি এয়া দালি না দালি বনি গৈছে আমাৰ মাদাৰ এইফালে এয়া মাংস বনি আছে তো বৰ্তমান গাইছ আমি আনিবলৈ গৈ আছোঁ আমাৰ তাত থকা মেইন মালটো এইটো নহ'লেতো গানেই নবজিব এইটো নহ'লেতো বিহুৱে নহ'ব হয় নাই এইটো মেইন বলক এইটোৱে আমাৰ মেইন চাব দিগন্ত আৰু মই যুঁজা চলাই আছোঁ মেইন মালটোৱে বিহুৰ মেইন বস্তুটোৱে হৈছে
গান বিহু মাঘৰ বিহুত যদি গানেই নবজে কেনেকৈ বিহু হ'ব বাৰু হয় নাই গান বজিলেহে গা লৰিব লগাও গান লগাও আমি ভূটানৰ পৰা আমাৰ জেগাটো আকৌ এবাৰ চাই আহোঁ এয়া মাছ মামা চব্জি বনি আছে পুৰা পনীৰটো কি এক্সট্ৰাকৈ বনাইছে নেকি আমার বাগিন আছে মেলা আছে অলপ ভূটানৰ পৰা ফুৰি আহোঁগৈ ওলাইছোঁ যাবলৈ ভূটান অলপ ফুৰি আহোঁগৈ গৈ পেলাই আৰু এইফালে জ্বলি আছে জুই ছাৰে বহি শিকি আছে আৰু এয়াই আজি আমাৰ এনেকাই দিনটো যাব দিনটো গ'ল ৰাতিটো এনেকৈ যাব ৰাতিপুৱা হ'ব মেজি জ্বলাম ৰ'বা বুজি বৰ্তমান আমি ভূটানৰ এণ্ট্ৰি মাৰি দিছোঁ এতিয়া আমি গৈ আছোঁ তেল ভৰাবলৈ এইখনত এই বাসন্তীখনত তেল ভৰাবলৈ এইখন পানী নোহোৱা হৈছে পানী কম চৰি তেল কম হৈছে সেইকাৰণে তেলটো ভৰাই দি আপোনাৰ দাম কম 5 টকা লিটাৰ বিকায় তো ভিউৱাৰ্ছসকল দেখি পাইছে মই বৰ্তমান আহি পাইছোঁহি ভূটানৰ ভিতৰত ইয়াতে তেল ভৰাব আহিছে এয়া মোৰ লগৰজনে গাড়ী ইয়াতে তেলৰ দামটো বহুত কম কাৰণ ইয়াত টেক্সটো নধৰে কাৰণে এছাত 62.74 ইমান কম আমাৰ ইণ্ডিয়াতকৈ সুবিধা হয় কাৰণে ইয়াতে আহি পেলাই তেলটো ভৰাইছোঁ দাম আকৌ অলপ এনেকৈ বজাৰৰ ফালে এইফালে এনেকৈ গেলেচটো আছে গেলেচটো এনেকৈ চিধা পেলাই গেলেচটো খায় সেই গেলেচটোৰ ফালে অলপ এনেকৈ ফুৰি আহিমগৈ আহিছোঁ যেতিয়া অকণমান ঘূৰি ফুৰি আহোঁ এইবিলাক ইয়াৰ গাড়ী ইয়াৰ নাম্বাৰ প্লেটবিলাক এনেকুৱা হয় চাওক এনেকুৱা BP বুলি লিখা থাকে তো ঠিক আছে গাইজ তো ভিউৱাৰ্ছসকল দেখা পাইছে মই বৰ্তমান এতিয়া ভূটানৰ বজাৰৰ ভিতৰত ৰাইট চাইডে সুমিয়াতে এইফালে যাব লাগিব এইফালে গৈ আমি আহি পাইছোঁ আমি পোৱাহি নাই মানে আমি ঘূৰি ফুৰিছোঁ ভূটানৰ ভিতৰত এইবিলাক দোকান আমি বৰ্তমান ভূটানৰ পৰা ঘূৰি কৰি আহিলোঁ এতিয়া আকৌ গৈ আছোঁ আমাৰ মেইন জেগালৈ য'ত আমি থাকোঁ তাতো বিহু চলি আছে তাত খানা বনি আছে এতিয়া আমাকা বিহু হৈ আছে তো ভিউৱাৰ্ছসকল মই আগৰ ভিডিঅ'টোত কৈছোঁ নাই নাজানো পাহৰিছোঁ চাগে মানে কি যদি আপোনালোকে যদি ইয়াতে আহিম বুলি ভাবিছে যদি ভূটানত আহিম বুলি ভাবিছে তেনেহ'লে আইডেণ্টি প্ৰুফ ভোটাৰ কাৰ্ডখন লৈ আহিব আৰু আপোনালোকে যদি থাকিম বুলি যদি ভাবিছে তেন আপোনালোকে আহিব পাৰে এণ্ট্ৰি কৰাৰ পিছত যেতিয়া আপুনি এণ্ট্ৰি কৰিব এণ্ট্ৰি কৰা 24 ঘণ্টালৈকে আপুনি ফ্ৰী থাকিব পাৰিব 24 ঘণ্টাৰ পিছত আপুনি এক্সিট কৰিব লাগিব লগে লগে তো 24 ঘণ্টালৈকে আপুনি বিন্দাছ মানে ঘূৰিব পাৰিব ইয়াত ৰেষ্ট্ৰিকশ্যন নাই খালি এটা লিমিট থাকে যে ইমানখিনি দূৰলৈকে যাব পাৰিব ইয়াতো এনেকুৱা আছে দুফালে দিয়ে সোমাই কিয় আপোনাৰ এটা ধৰক লিমিট থাকে যে ইমানখিনি ডিষ্টেঞ্চলৈকে আপুনি যাব পাৰিব তাতকৈ আগত আৰু যাব নোৱাৰে তো থাকিব কৰিব পাৰিব হোটেল বুক কৰি মেলি থাকিম বুলি ভাবিলে থাকিব পাৰিব বিন্দাছ বাকী এতিয়া আমিও আহি পাইছোঁ আমাৰ নিজৰ জেগা এইটো ইণ্ডিয়া গেট বৰ্তমান এতিয়া গানা চানা চব বন্ধ হৈছে কাৰণ এইফালে চাওক এয়া কীৰ্তন হৈ আছে কীৰ্তনলৈ গানা চানা চব বন্ধ কৰি দিছে মানে কৈছে আৰু ছাৰে বন্ধ কৰি দিব দিছে মানে অলপ সময়ৰ কাৰণে বন্ধ কৰি দিছোঁ আৰু এতিয়া ৰাতিপুৱাই উঠি ডাইৰেক্ট ব্ৰাছডাল লৈছোঁ লৈ পেলাই মুখ চুখ ধুই
লগে লগে গা পা ধুবলৈ গুচি গৈছোঁ ডাইৰেক্ট গৈ গা পা ধুই আহি নেক্সট এতিয়া আপোনাৰ মেজি জ্বলাম। মেজি জ্বলাবলৈ এইফালে চব ওলাই কৰি ৰেডি হৈছে আৰু। তো গুড মৰ্ণিং ভিউৱাৰ্ছসকল, পুৱাই পুৱাই উঠি গা পা ধুই ৰেডি হৈ লৈছোঁ। কালিৰ কাৰ্যসূচীখিনি আপোনালোকে দেখিছেই। বৰ্তমান এতিয়া বাকী আছে আমাৰ মেজিটো জ্বলাব। এতিয়া মেজিটো জ্বলাবৰ কাৰণে যা যোগাৰ কৰি আছে। বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ লাহে লাহে। সকলোবিলাক বৰ্তমান এতিয়া ৰেডি হৈছে আৰু জ্বলাবই আৰু এতিয়া। তো জ্বলোৱা কাৰ্যসূচী অলপ অকণমান আপোনালোকক দেখুৱাই দিম। এয়া আমাৰ দিগন্ত পুৱাই পুৱাই উঠি অলপ তাক ফালে লৈ গৈছে, পঠাইছে। জ্বলাব দিছে জ্বলাই দিয়ক। বহুত টাইম জ্বলিব ন। কিবা আনিছে এই ইফালে চিটত আছে মেইন মালটো। চাওঁ বুজি অকণমান দেখুৱাই দিয়া কি বস্তু চাওঁ। এয়া এই বাবু ধৰি, এইটো মেইন মালটো দৈ। গা চা ধোৱা নাই লেতেৰা। গুড মৰ্ণিং, সুপ্ৰভাত। সুপ্ৰভাত সমূহ অসমবাসী ৰাইজক। আমাৰ ৰান্ধনি শুই গৈছে বৰ্তমান। জ্বলোৱা আৰু দুটা পাহ আনিব লাগিব গাড়ী। পুৱাই কাম সমূহ অসমবাসী ৰাজ্যক মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা আকৌ এবাৰ যাচিছোঁ। আৰু সকলোৱে মিলি ঘৰতে এতিয়া চিৰা দৈ খাব। আমাৰতো আনি পেলাই থৈ দিয়া হৈছে। চবেই মিলি গ্ৰুপ ফটো উঠি আছে পুৰা। ইয়াতো বেয়া লগা নাই, ইয়াতো ভালেই লাগিছে। কাৰণ ইয়াত চবেই মিলি একেলগে খোৱাৰ মজাটো বেলেগ। গোটেইখিনি একেলগে মানুহখিনি আমি আহি পেলাই যেতিয়া একেলগে বিহুটো আমি উদযাপন কৰোঁ তেতিয়া বহুত ভালেই লাগে, বেয়া নালাগে। আৰু আমাৰ এনেকুৱাই বাহিৰতে থাকি পেলাই এনেকৈ লগৰখিনিৰ লগতে এনেকৈ বিহু পূজা এইবিলাক এনেকৈ পাৰ কৰিব লাগিব। আৰু কেতিয়া ঘৰ যাব পাৰোঁ, কেতিয়া ঘৰত গৈ উপভোগ কৰিব পাৰোঁ কোনো ঠিক নাথাকে। মজা। তো বৰ্তমান প্ৰথম ট্ৰিপটো আমাৰ দ্বাৰা আৰম্ভ হৈছে। ইয়াত যিকেইজন দেখিছে বহি থকা, এই গোটেইকেইটা মানুহ প্ৰথম ট্ৰিপতে একদম মানে ভাবিছে খাই লওঁ আৰু ন। কাৰণ পিছলৈ থাকিলে আকৌ পিছত নাপাবও পাৰোঁ। খোৱাটো আগত সেইকাৰণে বাকী পিছত কি লাগে আই এফালে আৰু এটা মোক দিয়ক। খানা তো চিৰা আহি গৈছে এইফালে। দেৱেন্দ্ৰ গুজি হেপী মাঘ বিহু। দেৱেন্দ্ৰ গুজি নামাতিলে দেখিছে নে, বেয়া পায় নেকি? হেপী মাঘ বিহু। মকৰ সংক্ৰান্তি। তই মই ফটো কপি উঠা। গোবিন্দ চব ফটো উঠাত ব্যস্ত। আমাৰ ইয়াত পাৰ্টি চলি আছে বুলি
মেইন বস্তুটো আহিব লাগে আৰম্ভ কৰিব হয় না আমাৰ কিছিয়াৰ মেইন বস্তুটো অহা নাই আৰু মিঠাই এইটো যদি খা ভাত আৰু কি খাবি আৰু ভাত খাই লাভে নহ'ব মইতো মিঠাইটো হা তাৰ আগতে ঐ ড্ৰাইভাৰ কোন ড্ৰাইভাৰ নাই দেখোন মেইন ড্ৰাইভাৰ আজি নাই দেখোন বস্তু এই দৈ চৈ আনিব লাগে না এইটো এটা ড্ৰাইভাৰ লাগে না তো বৰ্তমান আমাৰ ভোগালী বিহুটো এনেকৈ উদযাপন কৰা হ'ল কালি আৰু আজিখিনি আপোনালোকক সকলোকে দেখুৱালোঁ কেনেকৈ পালিলোঁ আমি এয়া চবে এনেকৈ এটা দুটাকৈ মানুহ আহি আছে খাই আছে আৰু গুৰুজী আমাৰ ভোগালী বিহু এনেকৈ পাৰ হ'ল আৰু ন ঘৰলৈতো যাবলৈ নাপালোৱে একো নাই মন বেয়া কৰি লাভ নাই না তো গোটেই ব্লগটো আপোনালোকক দেখুৱালোঁ কালিৰ দিনটো আজিৰ দিনটো দুইটা দিন আপোনালোকক দেখুৱালোঁ তো ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে জনাব ৰাইজ আজিৰ এই ব্লগটো ইমানতে শেষ কৰিছোঁ লগ পাম অন্য এটি নেক্সট ব্লগত বাই বাই এইফালে পাই এই কেমেৰাটো এইফালে চলি আছে যাব ন গুৰুজী বাই বাই হেপী বিহু